সম্মানীয় প্ৰশিক্ষাৰ্থীসকল, আজি আমি লেসন প্লেন পাঠ পৰিকল্পনা যোনটো অসমীয়াত পাঠ পৰিকল্পনা কয়, পাঠ পৰিকল্পনাটো আলোচনা কৰিবলৈ ওলাইছোঁ। কেনেকৈ লিখিব লাগে বস্তুখিনি আপোনালোকে নিশ্চয় ইয়াত গম পাব এই ভিডিঅ'টোত। আমি গৈ আছোঁ। আপোনালোকে চাব পাৰে, প্ৰথমতে আহিব আপোনালোকৰ তথ্য চিনাক্তকৰণ। তথ্য চিনাক্তকৰণত প্ৰথমতে আপোনালোকে দিব লাগিব বিদ্যালয়ৰ নাম, আপুনি যোনখন বিদ্যালয়ত কৰি আছে, শ্ৰেণী, মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, ছাত্ৰ ছাত্ৰীৰ গড় বয়স, সময়সীমা, শিক্ষাৰ্থীৰ নাম মানে আপোনাৰ নাম, বিষয়, পাঠ্যপুথিৰ নাম, পাঠৰ নাম, উপস্থিত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু তাৰিখ। আৰু তাৰিখটো আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে যেতিয়া লেসন প্লেনখন পাঠ পৰিকল্পনাখন লিখিব তেতিয়া আপোনালোকে তাৰিখটো নিদিয়াকৈ থৈ দিব, কাৰণ এইখন আপোনালোকৰ পাছত কামত আহিব পাৰে। যেতিয়া আপোনালোকৰ অবজাৰ্ভাৰ আহিব অবজাৰ্ভ কৰিবলৈ, তেতিয়া আপোনালোকে সেই ডেট মতে যদি খালী ৰাখে তেতিয়া দি দিব পাৰিব। তাৰপিছত আপোনাৰ 2 নম্বৰত আহিব সাধাৰণ উদ্দেশ্য। সাধাৰণ উদ্দেশ্য আপোনালোকে চাব পাৰে, সমাজ বিজ্ঞান অধ্যয়নৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ সৃষ্টি কৰোৱা, প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সামাজিক দক্ষতা বৃদ্ধি কৰা, শিক্ষাৰ্থীসকলৰ মাজত আন্তৰ্জাতিক বুজাবুজিৰ জ্ঞান উন্নত কৰা, দেশৰ সক্ৰিয় আৰু বুদ্ধিমান নাগৰিক গঢ়ি তোলাত সহায় কৰা, গণতান্ত্ৰিক নাগৰিকত্ব গঢ়ি তোলাত সহায় কৰা, শিক্ষাৰ্থীসকলৰ মাজত দেশপ্ৰেমৰ ভাৱ গঢ়ি তোলাত সহায় কৰা। আপোনালোকে এইখিনি লিখিলে ইয়াত আপুনি চাব পাৰে, মই দিছিলোঁ আপোনাৰ 1, 2, 3, 4, 5, 6টা সাধাৰণ উদ্দেশ্য দিছোঁ। আপোনালোকে মিনিমাম 5টা দিব পাৰে। তাৰপিছত আহিব আপোনাৰ শিক্ষণ সঁজুলি। সাধাৰণ সঁজুলি বুলি ক'বলৈ গ'লে আমাৰ শ্ৰেণীকোঠাত সচৰাচৰ যোনবিলাক ব্যৱহাৰ হয়, যেনে আপোনাৰ আহিব কৃষ্ণফলক, ব্লেকবোৰ্ড আহিব, পৰিষ্কৰণ মানে ডাষ্টাৰ আহিব, খৰি মাটি, নিৰ্দেশক মাৰি পইণ্টাৰ, পাঠ্যপুথি টেক্সটবুক মানে ইত্যাদি এইবিলাক আহিব। আৰু বিশেষ সঁজুলি বুলি ক'লে আপুনি সেই লেসন প্লেনটোৰ কাৰণে আপুনি যোনটো টপিক পঢ়াবলৈ গৈ আছে, সেই টপিকটো আপুনি কি বিশেষ সঁজুলিৰ সহায়ত বস্তুটো আপুনি উপস্থাপন কৰিবলৈ গৈ আছে, কেনেদৰে বুজাবলৈ বিচাৰি আছে, সেইটো হ'ব আপোনাৰ বিশেষ সঁজুলি। বিশেষ সঁজুলিত আপুনি থাকিব, ইয়াত মই যিহেতু লৈছিলোঁ যে আমাৰ মৌলিক প্ৰয়োজনসমূহ আপোনালোকে চাব পাৰে, পাঠৰ নামত লৈছিলোঁ মৌলিক প্ৰয়োজনসমূহ, সেই গতিকে মই বিশেষ সঁজুলি ব্যৱহাৰ কৰিলোঁ বিভিন্ন খাদ্যাভাসৰ চিত্ৰ, মূল আহাৰ আৰু উপ আহাৰৰ চিত্ৰ। এইখিনি আপোনাৰ প্ৰথমখিনি শেষ হ'ল, যোনটো আপোনাৰ আইডেণ্টিফিকেশ্যন অফ ডাটা, তথ্য চিনাক্তকৰণ। আমি তাৰপিছত আহিম আপোনাৰ প্ৰস্তাৱনাত আপোনাৰ প্ৰথমতে থাকিব স্তৰ 1, তাৰপিছত থাকিব পূৰ্ব জ্ঞানৰ পৰীক্ষা, মানে ষ্টুডেণ্টবিলাকে আগৰ সেইটো টপিকৰ ওপৰত কিমানখিনি তাৰ জ্ঞান আছিলে সেইটো চেক কৰিবৰ কাৰণে। তাৰপিছত থাকিব আপোনাৰ শিক্ষয়িত্ৰীৰ কাৰ্যাৱলী, তাৰপিছত শিক্ষাৰ্থীৰ কাৰ্যাৱলী। পূৰ্ব জ্ঞানৰ পৰীক্ষাত আপুনি লিখিব পাৰে, 6ষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ আহাৰ সম্পৰ্কে সম্যক জ্ঞান থাকিব। মানে যিহেতু আমি পঢ়াবলৈ গৈ আছোঁ, চাব পাৰে মৌলিক প্ৰয়োজনসমূহ, তেনেহ'লে মৌলিক প্ৰয়োজনসমূহ আপোনালোকে গম পায়, আমাৰ বাসস্থান আছে, খাদ্য আছে আৰু সাজপাৰ। গতিকে আমি ইয়াতে লিখিছোঁ যে আহাৰ সম্পৰ্কে অলপ জ্ঞান থাকিব পূৰ্বতে। তাৰপিছত শিক্ষয়িত্ৰী কাৰ্যাৱলীত থাকিব আপোনাৰ নিৰ্দিষ্ট শ্ৰেণী সংকেত বাজি উঠাৰ পিছত শিক্ষয়িত্ৰীয়ে নিজৰ যাৱতীয় সঁজুলিসমূহ লৈ হাঁহিমুখে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক সম্ভাষণ জনাব আৰু শ্ৰেণীকোঠাৰ শৃংখলাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি পাঠৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিব। লগতে শিক্ষাৰ্থীসকলৰ মনোযোগ আকৰ্ষণ কৰিবৰ বাবে কেইটামান প্ৰশ্ন সুধিব। আৰু আপোনালোকে মনত ৰাখিব, যোনকেইটা প্ৰশ্ন কৰিম এইটো যে আমি যোনটো লিখিছিলোঁ ইয়াতে যে আহাৰৰ সম্পৰ্কে জ্ঞান থাকিব, সেইটোৰ লগত ৰিলেটেড হ'ব লাগিব। গতিকে প্ৰথম প্ৰশ্নটো মই লিখিলোঁ, ভোক লাগিলে তোমালোকে কি কি খোৱা? আপোনালোকে তাৰপিছত আপোনালোকে চাব পাৰে, আমি নেক্সট ষ্টেপটো আহিব আপোনাৰ উপস্থাপনত আমি আপোনালোকে চাব পাৰে কেনেধৰণে লিখিছোঁ।
উপস্থাপনৰ পাছত আপোনাৰ যিহেতু উপস্থাপন আৰু আছিলে যিহেতু ইয়াতে শেষ নহ'ল সেই গতিকে মই আপোনাৰ আকৌ নতুন এটা পেজ লৈ পেলাই ইয়াতে লিখিছোঁ সেইখিনি উপস্থাপন আপোনাৰ চাই ল'ব পাৰে তাৰপিছত এইখিনি আপোনাৰ টিচিং এইডছ যোনখিনি শ্ব' কৰিম এইখিনি হৈছে আপোনাৰ টিচিং এইডছ আহাৰৰ সম্বন্ধে উপস্থাপন এইখিনিত আপোনাৰ শেষ হৈ গ'ল শেষ হৈছে আৰু একেবাৰে শেষত আহিব আপোনাৰ সামৰণি আপোনালোকে চাব পাৰে সামৰণি এনেকৈ আপোনাৰ লেচন প্লেনটো প্ৰস্তুত কৰা হয়